সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকৰ ৰিণিজনী বাইদেৱে বিজ্ঞানৰ এটি পাঠ তোমালোকৰ সন্মুখত লৈ আহিছোঁ। যিহেতু সমগ্ৰ দেশতে এতিয়া লকডাউন চলি আছে, গতিকে মই এটা প্ৰচেষ্টা আগবঢ়াইছোঁ, যাৰ দ্বাৰা তোমালোক কিছু হ'লেও লাভৱান হোৱা। আজিৰ পাঠটি হৈছে অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ 4 নম্বৰ পাঠ। সেইটো হৈছে ধাতু আৰু অধাতু। বিশ্বব্ৰহ্মাণ্ডত আমি প্ৰাকৃতিকভাৱে বহুতো পদাৰ্থ আৰু মৌল পাওঁ। এই মৌলসমূহৰ সংখ্যা 94তকৈ হয়তো বেছি নহ'ব। অৰ্থাৎ পদাৰ্থ গঠন কৰা মৌলসমূহৰ সংখ্যা সীমিত। আৰু এই মৌলসমূহ দুটা উল্লেখনীয় ভাগত আমি ভগাব পাৰোঁ। সেয়া হৈছে ধাতু আৰু অধাতু। ধাতু আৰু অধাতুৱে বেলেগ বেলেগ বৈশিষ্ট্য দেখুৱায়, কিন্তু এনে কিছু মৌল আছে যিয়ে ধাতু আৰু অধাতু দুয়োটাৰে বৈশিষ্ট্য দেখাব পাৰে, আৰু এইসমূহক ধাতুকল্প বোলে। সচৰাচৰ দেখি পোৱা তোমালোকে সচৰাচৰ দেখা কেইটামান ধাতু হৈছে গজাল, হাতুৰি, ঘোঁৰাৰ নাল আদি। এতিয়া আহোঁ ধাতুৰ ভৌতিক ধৰ্মসমূহ। ভৌতিক ধৰ্ম অৰ্থাৎ পদাৰ্থৰ ভৌতিক পৰিৱৰ্তন বুলিলে তোমালোকে আগৰ অধ্যায়ত ইতিমধ্যে পাই আহিছা। পদাৰ্থসমূহ আমি সাধাৰণতে যি অৱস্থাত পাওঁ, এই ভৌতিক ধৰ্মসমূহ বিভিন্ন আকৃতি হ'ব পাৰে, যাক আমি চুব পাৰোঁ, গোন্ধ ল'ব পাৰোঁ, আমি স্পৰ্শ কৰিব পাৰোঁ। আৰু এই ভৌতিক ধৰ্মসমূহ বা পৰিৱৰ্তনসমূহ পদাৰ্থৰ ধাতুৰ বিশেষকৈ তাৰ পৰা আমি নতুন আকৌ পদাৰ্থ পাব নোৱাৰোঁ। এতিয়া ধাতুৰ ভৌতিক ধৰ্মসমূহ হৈছে, প্ৰথমতে আহিলে কঠিনতা। তোমালোকে সাধাৰণতে দেখিছা যে গজাল, কটাৰী বা হাতুৰি এইসমূহ কঠিন। তোমালোকে সোণ, ৰূপ এইসমূহো দেখিছা, যিসমূহ ধাতু কঠিন। নেক্সট আমাৰ ধাতুৰ ধৰ্মসমূহ হৈছে ধাতুৰ চিকমিকিয়া গুণ। তোমালোকে দেখিছা ধাতুৰ চিকমিকিয়া গুণ আছে, যাৰ বাবে কিছুমান ধাতু যেনে সোণ, ৰূপ এইসমূহ তাম আমি অলংকাৰ হিচাপে পিন্ধোঁ। তাৰ পিছৰ বৈশিষ্ট্যটো হৈছে ধাতুসমূহ সুপৰিবাহী। অৰ্থাৎ ধাতুসমূহে তাপ আৰু বিদ্যুতৰ পৰিবহণ কৰিব পাৰে, আৰু কিছুমান ধাতুৱে বেছি পৰিমাণে পৰিবহণ কৰিব পাৰে। নেক্সট ধৰ্মটো হৈছে ঘাত সহনশীলতা। ঘাত সহনশীলতাৰ বাবে তোমালোকে দেখিছা যে মিঠাইৰ যোনবিলাক বা যিকোনো খাদ্য মেৰিয়াবলৈ সাধাৰণতে ৰূপালী আৰু এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। সেইসমূহ ধাতু হাতুৰিৰে পিটি প্ৰস্তুত কৰা হয়, আৰু ঘাত সহনশীলতাৰ বাবেই এয়া সম্ভৱপৰ হৈছে। তাৰ নেক্সট বৈশিষ্ট্যটো হৈছে বা ধৰ্মটো হৈছে ধাতুৰ নমনীয়তা। এই নমনীয়তা গুণৰ বাবে ধাতুসমূহ দীঘল তাৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ, যেনে কপাৰ বা তাম। এই তামসমূহ আমি খুব ক্ষীণ তাৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, যাৰ দ্বাৰা বিদ্যুৎ পৰিবহণ কৰিব পাৰি।
আৰু এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সেইটো হৈছে সনাদ, অৰ্থাৎ ধাতুক যেতিয়া কোনো বস্তুৰে পিটা হয় বা মানে অলপ হেৰি কৰা হয়, পিটা হয়, তেতিয়া ৰিং ৰিং টিং টিং এনেকুৱা ধৰণৰ শব্দ আমি শুনিবলৈ পাওঁ। আৰু এইটো ধাতুৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। চোৱা, এতিয়া ধাতুৰ চিকমিকনি আৰু ঘাত সহনশীলতাৰ বাবে আমি সোণৰ আঙঠি বা ৰূপৰ বা তামৰ আঙঠি এনেদৰে আমি বনাব পাৰোঁ। এতিয়া আহিলোঁ কিছুমান অধাতুৰ উদাহৰণ। তোমালোকে স্ক্ৰীনত দেখিছা যে কাৰ্বনৰে আমাৰ ৰূপ দুটা আছে, এটা হৈছে হীৰা আৰু এটা হৈছে গ্ৰেফাইট। পেঞ্চিলত সাধাৰণতে গ্ৰেফাইট ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে আৰু দেখিছা ফছফৰাছ, দেখিছা ছালফাৰ, এনেদৰে কিছুমান উদাহৰণ মই লৈছোঁ। এইসমূহ সাধাৰণতে আমি অধাতু বুলি কওঁ। এতিয়া অধাতুৰ ভৌতিক ধৰ্মসমূহ কি? ধাতুৰ যেনেদৰে উজ্জ্বল আছিলে, অধাতুসমূহ সাধাৰণতে কি হয়? অনুজ্জ্বল হয়। আৰু অধাতুসমূহ সনাদ নহয়, অৰ্থাৎ ইয়াত কোনো শব্দৰ সৃষ্টি নহয়। অধাতুসমূহৰ আন এটা বৈশিষ্ট্য হৈছে এইবিলাক ঘাত সহনশীল নহয়, অৰ্থাৎ এইবিলাকক পিটিব নোৱাৰি, পিটি পাতলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। আন এটা বৈশিষ্ট্য হৈছে অধাতুসমূহ তাপৰ কুপৰিবাহী, অৰ্থাৎ ইয়াৰ দ্বাৰা কোনো পৰিবহণ নহয়, তাপ আৰু বিদ্যুতৰ পৰিবহণ নহয়। আৰু আন এটা বৈশিষ্ট্য হৈছে অধাতুসমূহ নমনীয় নহয়, অৰ্থাৎ অধাতুসমূহ আমি কোনো তাঁৰলৈ বা এনেকুৱা জাতীয়লৈ আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এতিয়া ধাতুৰ যি বৈশিষ্ট্য আছিল যে নমনীয়তা আৰু পৰিবহণ, এইদৰে আমি বৈদ্যুতিক বৰ্তনী ধাতুৰ দ্বাৰা আমি তৈয়াৰ কৰিব পাৰোঁ। ইয়াত বেটাৰী আছে, তাঁৰ আছে, চাবি আছে আৰু বাল্ব এটা আছে। এইসমূহ আমি তাঁৰেৰে আমি যোগ কৰিছোঁ, যাতে বিদ্যুৎ পৰিবহণৰ ফলত যেতিয়া আমি চাবিটো অন কৰিম, তেতিয়া বাল্বটো জ্বলি উঠে। এইটো এটা বৈদ্যুতিক বৰ্তনী। ধাতু কিছুমান বৈশিষ্ট্যও আমি যেনেদৰে পালোঁ, তাৰ কিছুমান আমি ব্যতিক্ৰমো পাব পাৰোঁ, যি প্ৰকৃতিত পোৱা যায়। সাধাৰণতে আমি কৈছোঁ যে ধাতুসমূহ কঠিন হয়, কিন্তু জুলীয়া অৱস্থাত থকা এবিধ ধাতু আছে, আমি সকলোৱে জানো, সেইবিধ হৈছে পাৰা, মাৰ্কাৰী। আকৌ ছ'ডিয়াম আৰু পটাছিয়াম ধাতুসমূহ কোমল হয় আৰু ইহঁতক কটাৰীৰে আমি কাটিব পাৰোঁ। এতিয়া আহিলোঁ ধাতু আৰু অধাতুৰ অক্সিজেনৰ লগত বিক্ৰিয়া। ইয়াক আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম বুলি কৈছোঁ। ৰাসায়নিক ধৰ্মসমূহত বা পৰিৱৰ্তনসমূহত আমি যি অৱশেষ পাওঁ, সেয়া সম্পূৰ্ণ নতুন হয়, নতুন পদাৰ্থ হয়, আৰু যাক আমি আগৰ অৱস্থালৈ নিব নোৱাৰোঁ। এতিয়া প্ৰথমতে মই ধাতুৰ প্ৰক্ৰিয়া মই দেখাবলৈ লৈছোঁ। তোমালোকে দেখিছা, মোৰ নেক্সট শ্লাইডত মই ফটো কেইটামান দিছোঁ। তোমালোকে মামৰ সকলোৱে দেখিছা যে আমি কেতিয়াবা কি হয়, লো এচপৰা বা ৰড আমি কিনি আনি আমি যদি বাহিৰত থৈ দিওঁ, কেইদিনমানৰ পাছত দেখা পাম যে তাত ৰঙা বৰণৰ কিছু পদাৰ্থৰ সৃষ্টি হৈছে, আৰু সেয়াই হৈছে মামৰ। কি হয়, লোৱে অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰি
মামৰ উৎপন্ন কৰে, অৰ্থাৎ ফেৰাছ অক্সাইড। ৰাসায়নিক সমীকৰণ নহয়, মই বিক্ৰিয়াটো দেখাইছোঁ। Fe যোগ O2 যোগ H2O ইকুৱেল টু, আচলতে এইটো সমানুপাতিক হ'ব লাগিছিলে, Fe2O3 ৱাটাৰ। কিছু পানীও তাৰ লগত সংলগ্ন হৈ থাকে। আকৌ মেগনেছিয়ামৰ লগত মই ছাত্ৰ ছাত্ৰীক সাধাৰণতে মই ক্লাছত মেগনেছিয়ামৰ ফিটা মই জ্বলোৱা দেখাওঁ। মেগনেছিয়াম অক্সিজেনৰ লগত লগ লাগি মেগনেছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু বিক্ৰিয়াটো হৈছে Mg প্লাছ O2 ইকুৱেল MgO। মনত ৰাখিবা, মই বিক্ৰিয়াকেইটা সমতুল্য কৰা নাই। এয়া হৈছে মেগনেছিয়ামৰ দহন। মই সাধাৰণতে মোৰ ছাত্ৰ ছাত্ৰীসকলক মেগনেছিয়ামৰ দহন মই দেখাওঁ ক্লাছত। আৰু এয়া হৈছে মামৰ। তোমালোকে সচৰাচৰ দেখিয়ে থাকা। মামৰ হ'লে তাৰ পৰা আমি আকৌ আগৰ মানে অৱস্থালৈ আনিবলৈ লুৰ অৱস্থা আমি পাবগৈ নোৱাৰোঁ মামৰৰ পৰা। এতিয়া অধাতুৱে কেনেদৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে? অধাতু আমি আগতে তোমালোকক কৈ আহিছোঁ, ছালফাৰ এবিধ অধাতু। অধাতুৱে অৰ্থাৎ ছালফাৰে অক্সিজেনৰ লগত কেনেদৰে বিক্ৰিয়া কৰে মই দেখাইছোঁ। ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে, এটা সম্পূৰ্ণ নতুন পদাৰ্থ S প্লাছ O2 SO2। আকৌ ছালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ছালফিউৰাছ এচিড উৎপন্ন কৰে, S2 প্লাছ H2O ইকুৱেল টু H2SO3। এইদৰে আমি ধাতু আৰু অধাতুৰ লগত অক্সিজেনে বিক্ৰিয়া কৰি সম্পূৰ্ণভাৱে কিছুমান নতুন পদাৰ্থ উৎপন্ন কৰে, যাক আমি আকৌ আগৰ অৱস্থালৈ নিব নোৱাৰোঁ। এতিয়া ধাতুৰ যোনসমূহ অক্সাইডসমূহ, ধাতুৰ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় হয় আৰু এই ক্ষাৰকীয় দ্ৰৱত কি হয়, আমি যদি লিটমাছ টেষ্ট কৰোঁ, ৰঙা লিটমাছ নীলা হয়। অৰ্থাৎ ক্ষাৰৰ যোনবিলাক দ্ৰৱ হয় সেয়া ক্ষাৰকীয়, মানে ধাতুৰ যোনবিলাক অক্সাইড সেইসমূহ ক্ষাৰকীয়। আকৌ আমি দেখিলোঁ আগৰ সমীকৰণটোত অধাতুৱে যি ছালফিউৰাছ এচিডৰ উৎপন্ন কৰিলে সেয়া সম্পূৰ্ণভাৱে আম্লিক হয়, গতিকে আম্লিক দ্ৰৱত নীলা লিটমাছ ৰঙা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ এই পাঠটিৰ এই অংশখিনি মই তোমালোকৰ সন্মুখলৈ আগবঢ়ালোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা, আৰু যদি তোমালোকৰ ভিডিঅ' প্ৰয়োজন হয় মোক এই চেনেলত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।